এনেকুৱাকৈ মোবাইলটো কাঢ়ি নিছে নহয়, কি ক'ম আৰু। মোবাইলটো কাঢ়ি নিব বুলি ভবা নাছিলোঁ, মোবাইলটো কাঢ়ি লৈ গ'ল। বাপৰে বাপ, ইমান ভয় লাগিছিলে মোবাইলটো পাম নে নাপাম, দিব নে নিদিয়ে। কিন্তু লাষ্টত গৈ কি হ'ল আপোনালোকক মই সকলো ভিডিঅ'টোত কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই গ'লোহি আমাৰ গণেশ গোসাঁই এয়া গণেশ বাবা আপোনালোকৰ সন্মুখত। এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ সকলোবোৰে। আমি এতিয়া ওলাইছোঁ, আপোনালোকক দেখাই থাকিম ক'লৈ গৈ আছোঁ। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ, নেদেখুৱালৈকে থাকিব নোৱাৰোঁ। যিহেতু আপোনালোক মোৰ পৰিয়ালে হয়, সেয়ে মই আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে চাই থাকিব। যিসকলে মোৰ ভিডিঅ'টো চাইছে তেখেতসকলে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছেনে? আমি বাৰু সকলো ভালে আছোঁ। সকলো ভালে থাকক, ঘৰে থাকক, সেইটোৱে কামনা কৰিছোঁ। আৰু তুলিকা ভিলেজ ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰ খবৰ ভালনে? আমাৰো সকলোৰে খবৰ ভাল। আপোনালোকে যদি মোৰ ভিডিঅ'ৰ তলত কিছুমান লিংক দিয়া থাকিব, আপোনালোকে ভিডিঅ'বোৰ চাই যাবচোন, যিসকলে মোৰ ভিডিঅ'বোৰ চোৱা নাই। আৰু যিসকলে নতুনকৈ ভিডিঅ'বোৰ চাই তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ আহি ছাবস্ক্ৰাইব নাই কৰা তেখেতসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাব বুলি, সম্পূৰ্ণভাৱে চাব বুলি আশা ৰাখিছোঁ। গতিকে আহক, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু উপভোগ কৰক। যিসকলে ভিডিঅ'টো চাই আছে, চাই খুব ভাল পাব। ক'লৈ যাত্ৰা আৰম্ভ কৰিছোঁ আমি সকলোবোৰে। মই বাৰু আপোনালোকক কৈ আছোঁ কি হ'ল, কি হোৱা নাই, কি হ'ল, এনেকুৱা কপাল নহয়, কি ক'ম আৰু। যিসকলে গৈছে তাৰ হয়তো খুব ভাল লাগিব, আৰু যিসকলে যোৱা নাই তেখেতসকলে যাব বুলি আশা কৰিছোঁ। যিসকলে ভিডিঅ'টো এয়া যোৱা কিছু অংশ আপোনালোকক মই দেখাই দিছোঁ। নোযোৱাসকলে অকণমান হ'লেও চাব পাৰিব। এনেকুৱা ৰাস্তাৰে গৈ আছে, এইটো যোৱা টাইমত, ৰাতিপুৱা মৰ্ণিং টাইমত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি মই সম্পূৰ্ণ আশাবাদী। আমি আহি পাই গ'লোহি। এয়া প্ৰথমতে আপোনালোকক দেখাইছোঁ গণেশ মন্দিৰটো। এয়া গণেশ মন্দিৰটো আপোনালোকে দেখিছেই, ধৰিব পাৰিছে। আৰু এয়া আহি আমি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বাৰু আপোনালোকক এটা কথা কৈ লওঁ, আপোনালোককতো ইমান সময় কম বুলি কোৱা নাই যে কি কথা ক'ম। গতিকে আপোনালোকক নিশ্চয় ক'ম। কথাটো এতিয়ালৈকে কোৱা হোৱা নাই, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় কৈ যাম আপোনালোকৰ ভিডিঅ'টো। এয়া মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোক এইখিনি দেখাই দিছোঁ সম্পূৰ্ণ গাড়ীখনৰ পৰা নামাৰ পিছত।
সেয়া ইমান ধুনীয়া লাগিছে পৰিৱেশটো কি ক'ম আপোনালোকক, সেইবাবে আপোনালোকক অকণমান সময় মই দেখাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশৰ ইমান মানুহ। সিদিনা আছিল 30 তাৰিখ জানুৱাৰীৰ। সেয়া আপোনালোকক দেৰি হ'ল অকণমান দেখুৱাত, আপোনালোকে বেয়া নাপাব যিসকলে ভিডিঅ'বোৰ চাই আছে। ভিতৰ চৰত মানে ভিডিঅ' কৰিবলৈ লোৱাতে চিকিউৰিটিবোৰে কৈছে নকৰিবা ভিডিঅ' সেনেকৈ কৈ কিনে, যিহেতু বাবুৱে ভিডিঅ'টো কৰি আছিলে, সেয়ে তাৰ পৰা এনেকৈ অকণমান মানে চিকিউৰিটি গাৰ্ডটো আহি কিনে মোবাইলটো কাঢ়ি লৈ গ'ল। অকণমান ভিডিঅ' আপোনালোকক দেখাই দিছোঁ এইখিনি, যিখিনি মানে কাঢ়ি দিয়াৰ আগত। এয়া বাবু চব গাড়ীবিলাক ৰখোৱাৰ পিছত ইমানকণ ভিডিঅ' কৰিছে সি, যিহেতু এয়া আইতাক, বাবুৰ আইতাক, এয়া মোৰ মা। দেখিছেনে নহয়, এয়া গাড়ীখনৰ ওচৰতে ৰৈ আছে, মানে মানুহবোৰ সকলোবোৰ নামিছে। নমাৰ পিছত আপোনালোকক দেখাই দিছোঁ। এয়া ল'ৰা মন্দিৰৰ সন্মুখত চাকি ধূপ দিয়া জেগাৰ সন্মুখৰ ওচৰতে এনেকৈ থিয় হৈ ৰৈ আছিলে, আৰু আইতাকে অকণমান ভিডিঅ' কৰি দিছিলে এয়া। আৰু আহি ধৰিছেহি মোবাইলটো, আৰু এয়া আইতাকে মানে আমাৰ যিটো তেল চাকি সেইবোৰ জ্বলাই আছে, আৰু ফুলবোৰ লৈ গৈছে, যিহেতু এইবোৰ আটাইবোৰে লৈ গৈছিলে। মই ঘৰৰ পৰা দি পঠাইছিলোঁ বজাৰ কৰি, মই যোৱা নাছিলোঁ। আপোনালোকক কৈয়ে দিলোঁ লাষ্ট টাইমত, মানে ভিডিঅ'টো লাষ্ট টাইমত কৈ দিলোঁ মই যোৱা নহ'ল, বিশেষ কাৰণ কিবা এটা কাৰণত মোৰ যোৱা নহ'ল। মাইনা আৰু মই যাব নাপালোঁ, যিহেতু মাইনা সৰু আছে, কোলাত লৈ ইমান দূৰ জেগা মানে মই যাব নোৱাৰোঁ। আৰু তাই কি হয় মানে ক'লা কৰি ল'ব লাগে, সেয়ে মই যাব নাপালোঁ। মোৰ বহুত দুখ লাগিলে। সিহঁতৰ যাতে যিয়ে নহওক বাৰু, ল'ৰা আৰু মায়ে অকণমান হ'লেও ভিডিঅ' কৰি আনিছে, সেয়ে আপোনালোকক অকণমান সময় মই দেখুৱাই দিলোঁ। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিবচোন। আপোনালোকক মই কেইটামান সিহঁতৰ ফটো দি দিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ইমানবোৰ মানুহ ভৰি পৰিছে দেখি সঁচাকৈ বহুত ভাল লাগিছে। মই যদিও যাব পৰা নাই, মা আৰু বাবুক পঠাইছোঁ, সিহঁত দুটাই অলপমান দেখি ভাল লাগিছে যে সিহঁতে যাব পাৰিছে, চাব পাৰিছে, আৰু কি লাগে ন, আমি পিছলৈ যাব পাৰিম। সেয়ে মই মানে মিষ্টাৰ নোযোৱাকৈ যাব নোৱাৰোঁ, মানে মাইনাক ল'ব বহুত মোৰ অসুবিধা হয়। সেয়ে মাইনা যদিও ডাঙৰ হৈছে, মানে খোজ কাঢ়িব ইচ্ছা নকৰে ক'ৰবাত ওলাই গ'লে। আৰু দেখি পৰিৱেশটো ইমান ধুনীয়া লাগিছে, মানে মোৰ মনটো বহুত ভাল লাগিছে। যদি মোৰ এনেকুৱা ভাৱ হৈছে, যদি মই যাব পাৰিলোঁহেঁতেন, কিন্তু যাব নোৱাৰিলোঁ। যাব নোৱাৰাৰ কাৰণে এয়া মই নহ'লে অকণমান অসুবিধা হয় সিহঁতৰ, সেইটো মই বুজোঁ, কিন্তু যাব যে নোৱাৰোঁ, সেইকাৰণে সিহঁতক পঠাইছোঁ, বুজাই বঢ়াই পঠাই দিছোঁ। মা জানে বাৰু, কিছু হ'লেও মা অলপমান মানে সি আমাৰ মানে যদিও ল'ৰা ডাঙৰ হৈছে, সি তাৰ মানে ঘৰৰ মানুহ নোহোৱাকৈ এখোজো আগ নাবাঢ়ে, কাষৰ ওচৰতে থিয়। সেয়া বাবু আৰু মানে আইতাকে সেৱা ল'বলৈ ধৰিছে, যিহেতু চাকি ধূপ জ্বলোৱা হ'ল, সিহঁতে সেৱা লৈছে। ভাল লাগিছে, এইবোৰ দেখিলে ভাল লাগে। ল'ৰা ছোৱালী এইবোৰক অকণমান সময়ৰ কাৰণে পঠাই দিব লাগে, মই পঠাই দিছিলোঁ, যাওক বাৰু। এয়া মা সেৱা লৈছে, সিহঁত দুটাই সিহঁতক ভিডিঅ' কৰিছে। আৰু এয়া হৈছে সিহঁতে বৰদোৱা সত্ৰতো গৈছিলে, বৰদোৱা সত্ৰত গৈ ঘূৰি আহিছে, কিন্তু বৰদোৱা সত্ৰৰ ভিডিঅ' নকৰিলে, নাই পোৱা। আপোনালোকক এইখিনি দেখাইছোঁ। এয়া ঘূৰি অহা টাইমখিনি সন্ধিয়া হৈছে, যিহেতু বহুত কুঁৱলী পৰিছিলে। এই কুঁৱলী পৰা টাইমখিনি আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ, সিহঁতে কেনেকৈ কৰি আনিছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে ভিডিঅ'টো চাইছে তেখেতসকলক বহুত ধন্যবাদ। আৰু লাষ্ট টাইমত ভিডিঅ'টোৰ শেষত আপোনালোকক ফটো কেইখনমান দিম, ফটোবিলাক আপোনালোকে চাই ল'ব।